হাই এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আৰু লাষ্ট মিনি ব্লগত আপোনালোকে দেখিছিলে মই ঘৰত দোৱা কৰা দেখাইছিলোঁ। আৰু বাকী আজি আমি ঘৰত দোৱা কৰা পাছদিনাখন হয় আৰু আজি আমি আহিছোঁ ঘৰলৈ বুলি। একচুৱেলি ঘৰলৈ অহা নাই, আমি আহিছোঁ পুনুমাহী ঘৰলৈ। আৰু এয়া হৈছে মৰমৰ চাদিয়া। আৰু আহি পাই আমি ধুনীয়াকৈ চাহ খাই মেলি ল'লোঁ। আৰু তাৰপাছতে পুনুমাহী আৰু মহাতীৰ কিবা কাম আছিল, সেইকাৰণে তেওঁলোক দুয়োজন ওলাই গৈছে অলপ টাউনলৈ বুলি। আৰু সেইটো কাৰণে চাদিয়া আৰু মই ঘৰত অকলে আছোঁ যিহেতু, সেইকাৰণে চাদিয়া আৰু মই ভাবিলোঁ অলপ ফটোশ্বুট কৰোঁ। আৰু বাকী এইফালে চাদিয়াই মোক মেকআপ কৰি মেলি দিলে। আৰু তাৰপাছতে আমি গধূলি টাইমত ওলাই গ'লোঁ পুনুমাহীহঁতৰ ৰিলেটিভছ কেইঘৰমানলৈ। আৰু তেওঁলোকৰ ঘৰতো গৈ পিনে খুব ধুনীয়াকৈ খালোঁ মেলিলোঁ। আৰু তাৰপাছতে আহি পাই দেখিলোঁ মামাহঁতো আহিলে। আৰু বাকী সেইফালে আছে ৰাকিবকা, আৰু এয়া হৈছে মৰমৰ মাহীন। তাই হৈছে মামাৰ ছোৱালী। তাই আচলতে মোৰ ভাগৰ বহুত বেছি মৰমৰ। আৰু তাৰপাছতে আমি ধুনীয়াকৈ অলপ ফটো চটো মাৰিলোঁ। আৰু নেক্সট দিনাখন আমি ঘৰলৈ আহিবলৈ ৰেডি হ'লোঁ। এইফালে চাদিয়াই খুব এক্টিং কৰি কান্দিছে। আৰু ৰাস্তাতে ৰখি দুয়োটাই গৰম ঘুগুনিৰ সোৱাদ ল'লোঁ আৰু ঘৰলৈ বুলি